সকলোকে নমস্কাৰ জনাইছোঁ। মই এটা মিনি ভ্লগৰ পৰা। এই ভ্লগটো কালিৰ হয়, ৰাতিপুৱাৰ ভাগত বায়ে আকৌ চোতাল মোচাত লাগিছে। মই কৈ আছোঁ নালাগে থক, গোবৰ আনি দিয়া মানুহ নাই, যেতিয়া গোবৰ আনি দিব এওঁ মই মুচি ল'ম। তাই বোলে নালাগে দে, অকণমান ৰঙা মাটি তহঁতৰ এনেকৈ সুদাকৈ মাটি অকণ দি পানী দি মুচি দিলেই ভাল লাগিব। কালি আকৌ বেটীৰ ৰিজাল্ট দিছিল নহয়, ৰিজাল্ট আনিব পালোঁগৈ। ভতিজা আৰু ভাগিনক লগত লৈ গ'লোঁ। তাইহঁতি খুব ভাল পাইছে স্কুলখন দেখি। তাই বাৰু ভালকেই পাছ কৰিছে, তথাপিও যিমান ভাল হ'ব লাগিছিলে সিমান ভালো নাই হোৱা। 81% তাই পাছ কৰিছে। এয়া ভতিজা আৰু ভাগিনক লৈ অকণমান শ্বপিং কমপ্লেক্সৰ পিনে ওলাই গ'লোঁ। তাহাঁতি খুব ভাল পাইছে। আচলতে তাইৰ স্কুলখন তাহাঁতি চোৱা খুব হেঁপাহো আছিলে আৰু চাবলৈও পোৱা নাছিলে। মই বোলো এইটো চান্সতে ব'ল স্কুলখন চাই আহিবি। শ্বপিং কমপ্লেক্স লৈ গ'লোঁ হয়, তাহাঁতি আকৌ একো খাবলৈও লাজ কৰিছে নহয়। তাহাঁতি বোলে ডেকা ল'ৰা হৈ গ'ল, এতিয়া চিপছ খাবলৈ লাজ কৰে। মই বোলো খা, তথাপি খালে বাৰু, নোখোৱাকৈ থকা নাই। মই ভিডিঅ' নাই কৰা দেই, তাহাঁতি খুব লাজ কৰে। মোক কৈছে মাহী তুমিয়ে অকণমান জোলাবলৈ মই তোমাকে ভিডিঅ' কৰি দিওঁ। এটাৰ মাহী হৈছোঁ, এটাৰ খুৰী হৈছোঁ। চাওকচোন তেহেঁতক কেঁচুৱাৰ পৰা পাইছোঁ আৰু তেহেঁতি ইমান ডাঙৰ হৈ গ'ল। তাৰপিছত কালি বাহঁত অহাৰ কাৰণে কাষৰ ভণ্টিহঁতৰ ঘৰত আকৌ চাহ খাবলৈ মাতি আছিলে। যোৱাই হোৱা নাছিলে নহয়, কালিয়ে গ'লোঁ। তেহেঁতি আকৌ চাহ নাখায়, তেহেঁত দুটাই জুচ খাইছে। এয়া আপোনালোকেতো চিনি পায়েই মোৰ কাষৰ ভণ্টিগৰাকীক। তাইৰ ভাগৰ হাজবেণ্ডো আহিছে, মানে জোৱাইও আহিছে। সকলোৱে মিলি সন্ধিয়া টাইমটোত খুব ধুনীয়াকৈ চাহ একাপ খালোঁ। ভালো লাগে নহয় জানো। আমাৰ ইয়াত আকৌ আলহী আহিলে, মানে মোৰ ঘৰত যেতিয়া আলহী আহিছে ওচৰৰ চবৰে ঘৰলৈকে মাতে, তেনেকৈ তেওঁলোকৰ আহিলেও আমি মাতোঁ। এনেকৈয়ে মিলিজুলি থাকোঁ আমি। এয়া বেটীৰ ৰিজাল্ট আজিলৈ